এটি ব্যতিক্ৰমী হুঁচৰি দল সমগ্ৰ ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু এই হুঁচৰি দলটি ৰাজ্যত এতিয়া বিহুৰ উৎসাহ উদ্দীপনা সকলো ব্যস্ত বাপুতি সাহোন বিহুটিক আদৰিবলৈ তেনে এক সময়তে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি বিহু দল দেখাত সাধাৰণ যেন লাগিলেও কিন্তু এটা কথা লক্ষ্য কৰিলে আচৰিত হ'ব যে এই দলটিৰ প্ৰতিগৰাকী সদস্য দৃষ্টিহীন মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খালৈঘুগুৰা গাঁৱত আখৰাত ব্যস্ত এই বিহু দলটি সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে বিহু দলটো দৃষ্টিহীন হ'লেও কিন্তু লক্ষ্যহীন নহয় তেওঁলোকৰো আশা আছে সপোন আছে প্ৰতিবন্ধকতাক নেওচি কলা সংস্কৃতিৰ চৰ্চাত ব্যস্ত হৈ পৰা এই সকল শিল্পীৰ প্ৰচেষ্টা সঁচায়ে প্ৰশংসনীয় ব্যুৰ ৰিপৰ্ট ৰেড জোন